আমাৰ শোণিতপুৰত ডিসি আৰু এসপি বহুত কনজুজ হয় ষ্টেজখন ইমান দূৰত পাতি দিছে টপ দেখিলে আহু বুলি নকবি মাজনী সব পালো ইমান পারফর্ম কৰিলো বিহু নাচিলো মামা কাৰণে এটা ৰিকুৱেষ্ট আছিল কি মানে এটা ভাল লৰা চাইহে দিব লাগে আৰু এই বিয়াৰ একমাহ আগত বা একমাহ পিছত আমি ৰেজিষ্টাৰ কৰিম বিয়াখন ৰেজিষ্টাৰ হৈ যোৱাৰ লগে লগে সাৰ্টিফিকেটও পাব মোৰ লগৰ কেইজনীমানো খালী আছে তেওঁক আহ্বান জনাইছো এটা ভাল ভাল লৰা চাই দিয়ক আমাক চাকৰি দিছে যিহেতু আমাৰ চাকৰিও নাই একো নাই আমাক এটা লৰাই চাই দিয়ক কৰোণাত মই বিয়া পাতি কেলা প্ৰেম খেলি আছো মাক খালি কোনোবাই ক'ব নেকি যে মই মোৰ আণ্ডাৰৱেৰটো লৈ গৈ মুখত ৰাখিম 1 লিটাৰ কাচি তেল কিনি পাইছোন 1 কেজি দালি কিনি পাইছোন 1 লিটাৰ মিঠাতেল কিনি পাইছোন 1 কেজি আলু কিনি পাইছোন মই ডিসি আৰু এসপিৰ এই কামটোক মই ভাল পোৱা নাই আৰু মই ইয়াতে ৰাজহুৱাভাৱে কৈছো